আজি 11 জুলাই তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা গোৱালপাৰা জিলাৰ লালাবৰী গাঁৱৰ লগত লাগি থকা একচালিয়া ৰাংগাচৰণ মহাতীৰ্থস্থানৰ পিছফালৰ বননিত বন বিভাগৰ মাটিত হাতী মানুহৰ সংঘাতৰ লগতে হাতীৰ খাদ্য সংকটৰ প্ৰতি গুৰুত্ব দি নেপিয়াৰ ঘাঁহ, ঔটেঙা, কঁঠাল আদি 200 জোপাৰো অধিক গছ ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। যিহেতুকে অঞ্চলটোত প্ৰতি বছৰে বনৰীয়া হস্তীয়ে ক্ষতিসাধন কৰি থাকে, অনাগত দিনত যাতে অঞ্চলটোৰ একো অসুবিধা নহয় আৰু বন্য হস্তীৰ কাৰণে খাদ্যৰ অভাৱ নহয় তাৰ কাৰণে এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত অঞ্চলটোৰ ল'ৰা-ছোৱালীসকলে কাৰো সহায় নোলোৱাকৈ নিজৰ মনৰ ভাৱেৰে সকলোৰে নিজ নিজ ঘৰৰ পৰা গছপুলিবোৰ উঠাই এই গুৰুত্বপূৰ্ণ কামত আগভাগ লয়। এই কাৰ্যসূচীত আগবঢ়োৱাত চেষ্টা কৰিছে অঞ্চলটোৰে ছোৱালী মধুস্মিতা ৰয় আৰু লগত সহযোগ কৰিছে ভূমিকা, অভিজিত, লক্ষীমিশ্ৰী আৰু অঞ্চলটোৰ বাকী ল'ৰা-ছোৱালীসকলে। হীৰক দাসৰ ৰিপৰ্ট, নিউজ এনি লাইভ।